সমুদ্ৰৰ মাজত কংক্ৰিটৰ জংঘল। এসময়ৰ বিশ্বৰ ঘনবসতিপূৰ্ণ স্থান আজি ধ্বংসৰ গৰাহত। জাপানৰ নাগাসাকিৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত সমুদ্ৰৰ সোঁমাজত আছে এটা দ্বীপ। এই দ্বীপটোৰ নাম হৈছে হাচিমা দ্বীপ অথবা গুণকাঞ্জিমা দ্বীপ। ২০০৫ চনৰ পৰা জাপানৰ নাগাসাকিৰ সমীপত অন্তৰ্ভুক্ত এই দ্বীপটোৰ মাত্ৰ ০.০৬৩ বৰ্গ কিলোমিটাৰ। আচৰিত বিষয়টো হৈছে এই সৰু দ্বীপটোত এসময়ত প্ৰায় ৬,০০০ লোকে বসবাস কৰিছিল। চিকিৎসালয়, বিদ্যালয়ৰ সুবিধাৰে এসময়ত পৰিপূৰ্ণ চহৰ আছিল। ১৯৭৪ চনৰ এপ্ৰিল মাহত নিশাৰ ভিতৰতে সলনি হৈ যায় এই চহৰৰ দৃশ্য। জাকজমকপূৰ্ণ চহৰখন শ্মশানত পৰিণত হয়। এতিয়া মাথো কংক্ৰিটৰ জংঘলহে দেখিবলৈ পাব। ১৮১০ চনত দ্বীপটোত প্ৰথম কয়লাৰ সন্ধান পোৱা গৈছিল। ১৮৮৭ৰ পৰা ১৯৭৪ চনৰ ভিতৰত দ্বীপটো জনবসতিপূৰ্ণ চহৰ হিচাপে গঢ়ি উঠে। চহৰখন নিশাটোৰ ভিতৰত কেনেকৈ সলনি হয় দ্বীপত পৰিণত হল সেই বিষয়ে এতিয়াও জানিব পৰা নাই। नेशनल डेस्क रिपोर्ट, राइनो न्यूज 24।